আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। 900 সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেণ্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা। মই গোটেইকেইটাৰ বিষয়ে ক'ব খুজিছোঁ। প্ৰথম হ'ল প্ৰিমিয়াৰ ক্ৰায়জেনিক লিমিটেড। তেখেতসকলে জাগিৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব। অৰ্থাৎ এই যিটো ইণ্ডাষ্ট্ৰিয়েল গেছ প্ৰডাকশ্যন হ'ব, নৰ্মেল ইণ্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু সেমি কণ্ডাক্টৰ গ্ৰেড থাকে। সেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি ছফিষ্টিকেটেড। প্ৰিমিয়াৰ ক্ৰায়জেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই সেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে অনুমোদন জনাইছে। জোনালী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এয়াৰপৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব। 182 কোটি টকা ব্যয় হ'ব। 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব। দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হ'ল অম্বুজা নেওতীয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড। এখেতসকলে গুৱাহাটীত এখন হস্পিটেল বনাব। 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটেলৰ লগতে হোটেল এখনো তেওঁলোকে বনাব, যাতে হস্পিটেলৰ পেচেণ্ট আৰু এটেণ্ডেণ্ট হোটেলত থাকিব পাৰে, বেচিকেলি মেডিকেল টুৰিজিম। অম্বুজা নেওতীয়া হোটেল ভেঞ্চাৰ লিমিটেড, হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড। দুইটাৰ হস্পিটেলত 302 কোটি টকা ব্যয় কৰিব, হোটেলত 360 কোটি টকা ব্যয় কৰিব। 2300টা এমপ্লয়মেণ্ট সৃষ্টি হ'ব। তাৰমানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব। এই 4টা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেণ্ট সৃষ্টি হ'ব।